हेलो गाइस नमस्कार वेलकम बैक टू YouTube चैनल आशा करो ভালে আছে মই ভালে আছো আৰু বাকি যি নহওক ভিডিওটো স্টার্ট কৰো বলক সো গাইস আৰু ভিডিওটো স্টার্ট কৰি দিলো বাকি আজি মানে নরমাল ভিডিও এটা বলে গৈছে তো ফুৰিব নাযাও কত একো নকৰো বাকি জাস্ট আপোনাক অকল ইনফরমেশন দিবলৈ এইটো ভিডিও বনাইছো আৰু বাকি আমাৰ যেটো মেট্ৰিক মাত্ৰ 5 ডেজ বাকি আছে 5 ডেজ সো এই 5 ডেজ মই কি কৰিম সকলো দেখাম আৰু ভিডিওটো যদি ভাল লাগে তা লাইক কৰি দিব নতুনকৈ আহিছে যদি আৰু বাকি মই লাষ্টত কম সো মোৰ পঢ়া কিমান হ'ল পঢ়া কি হ'ল সো সেইখিনি কৈ আছো সকলোৱে চাব ভালকৈ বলক দেখুৱাই আছো সো বাকি গাইস মই পঢ়া টেবুলত আহি গলো আৰু এইখনে হৈছে মোৰ পঢ়া টেবুল চাব পাৰে আপোনালোকে মানে একদম নরমাল আৰু জাস্ট মানে এইটো হিমন্ত মামা হয় হিমন্ত মামা চাওক মই দেখুৱাই আছো এইটো হিমন্ত মামা এইয়া মানে কৈ আছে আৰু কিবা কিবি বাকি কিমান পঢ়া হ'ল কিমান কি হ'ল মই সব দেখুৱাই আছো আৰু মোৰ এইখন কিতাপ মানে এইখন কিতাপ একদম ফেভাৰিট বুলি ক'ব পাৰি গাইস আৰু মই বেক কেমেৰা কৰি দেখুৱাই আছো আপোনালোকে জানে নে এইখন কিতাপত এনেকুৱা পঢ়িব লগা বস্তু আছে যোনখনত মানে নাই বুলি ক'ব পাৰি এইখনে আছে মানে এইখনত মজা ইন্টাৰেষ্টিং পঢ়িব লগা বস্তু আছে আপোনালোকে যদি পঢ়িছে কমেন্ট কৰি জনাব গাইস আৰু মই দেখুৱাই আছো আপোনালোকক কি পঢ়িছো কি হ'ল সব দেখুৱাইছো বাকি ইফালে মই দেখুৱাই আছো ৰব মানে গাইস কিতাপৰ অৱস্থা নোহোৱা হৈ গৈছে আৰু চাব মোৰ ফেভাৰিট মানে হেৰি কেইটা হ'ল মানে ফেভাৰিট চেপ্টাৰ কেইটা হ'ল এ লেটাৰ টু গড তাৰ পাছত ইয়াত আছে এমান্ডা তাৰ ডাল বল পাইম মানে এইটো বল নহয় দিয়ক অকল বলটো মানে ৰাস্তাত পৰি যায় সেইকাৰণে এইটো সেই কবিতাটো দিছে আৰু বাকি ইফালে চাব পাৰে এনিমেলছটো মোৰ ফেভাৰিট ৱাল্ট হোৱাইটমেনে লিখিছে তাৰপিছত টি ফ্ৰম আছামটো ফেভাৰিট তাৰ পাছত মেডাম ৰাইট দা বাছ দ্য টেল অফ কাষ্টাৰ্ড ড্ৰেগন এই কেইটা মোৰ সবতছে ফেভাৰিট সাবজেক্ট মানে চেপ্টাৰ সো আপোনালোকে পঢ়িব কিমান ইন্টাৰেষ্টিং আৰু ইউটিউবত এনিমেশ্যন দি কিনে এইটো বনোৱা আছে আপোনালোকে চাব পাৰে এডুকেশ্যন ভাইয়া মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত চাব আপোনালোকে একদম মজা বনাই গাইছ ফালি দিছে আৰু বাকি বহুত কিবা কিবি হ'ল যেটো ফাৰ্ষ্ট দিনে ইংলিছ আছে মই ইংলিছত দেখুৱালো তাৰ পাছত মই কৈ আছো যে এইকেইদিন মই ভিডিও দিয়া নাছিলো সব বলক পাইলত কৈ আছো আৰু গাইছ চাব পাৰে ইহঁতে চাওকচোন কি মজাকে আৰামত খাই আছে এয়া চাওক स्टाइल ही बेलेग भाई सुबह ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं আৰু বলক পিছফালে দেখুৱাইছো কি কৰি আছে সব বলক দেখুৱাইছো লেটস গো আজি মানে ভিডিওটো মানে বহুত মানে ভাল লগা ভিডিও হ'ল মানে এনেকুৱা শুট লৈছো আপোনালোকে চালে ভাল পাই যাব বাকি মই ভিডিও কেইটা দিয়া নাছিলো কেইদিন মই কৈ আছো আপোনালোকক মানে মোৰ যেটো মেট্ৰিক আহিছে 1 মান্থ বাকি আছিল সো মোৰ একো হোৱা নাছিল মানে হৈছিল বাৰু যিখিনি হৈছিল সেইখিনিতো মোৰ কাৰণে একো নহয় নাম্বাৰ বেছিকে পাব লাগিব নাম্বাৰ বেছিকে পালে এই পাৰ্চেন্টেজটো বেছি হ'ব আৰু সেইদৰে ভালদৰে পঢ়িব লাগিব মোৰ ৰুটিনখন বাৰু আপোনাক দেখুৱাই দিম কেনেকুৱাকৈ কি মই কৰিছিলো কেনেকুৱা মই কি কৰিছো আৰু কি ৰিজাল্ট আহে মই সেইটো দেখুৱাম আপোনালোক ভালদৰে চাব হা মই কথাটো কৈছো যে এনেকুৱা আমাৰ পৰীক্ষাৰ আগদিনা পৰিছে ভ্যালেন্টাইন ডে এতিয়া মই ভাবি আছো ভ্যালেন্টাইন ডে পঢ়িব নে ঘূৰিব যাব আপোনালোকে কমেন্ট কৰি জনাবচোন হয় পিছদিনা মেট্ৰিক একদম ফালি দিছে মানে হেমন্ত মামাই কিন্তু বঢ়িয়া কাম কৰিছে এইটো ভ্যালেন্টাইন ডে পিছদিনা মেট্ৰিক বঢ়িয়া চেলুট ভাই তাৰপিছত মই কৈ আছো মই ভিডিও কিয় দিব পৰা নাছিলো ভিডিও এই কাৰণে দিব পৰা নাই যে মই কোনোৱে এইমাত্ৰ পঢ়ি থাকা বুলি আৰু অতি শীঘ্ৰে আমাৰ এখন নতুন শৰ্ট ফিল্ম আহি আছে যোনখন নাম মই এতিয়া নকওঁ একদম পোষ্টাৰ বনোৱা হোৱাৰ পিছত মই এটা ধুনীয়া ৰিলছ এটা বনাই দিম আপোনালোকক চাব পাৰিব সো তাৰ পাছত নতুন ৰাইডো আহি আছে বঢ়িয়াকৈ আপোনালোকে চাব পাৰিব আৰু এতিয়া বাহিৰৰ পৰিৱেশ দেখুৱা বলক ক'ত যাম এতিয়া বলক দেখুৱাই আছো ৰ'ব গাইছ মানে মই দেখুৱাৰ আগতে মই আপোনালোকক টাইম টেবুলখন দেখুৱাই দিওঁ টাইম টেবুলখন চাব আপোনালোকে হা মানে মন দি চাব একদম ইম্পৰ্টেণ্ট হয় 70% যদি কোনোবাই ৰাখিব ইচ্ছা কৰিছে এইটো টাইম টেবুল ফলো কৰক আৰু বাকি চাওক মই কিমান ৰাখো এইটো বাৰু পিছৰ কথা হ'ব চাব মই 6:30 পৰা 8:30 লৈকে সায়েন্স পঢ়ো 9:30 পৰা 11:30 লৈকে মেথছ পঢ়ো 6টা PM পৰা 7:30 লৈকে ইংলিছ পঢ়ো 8টা PM পৰা 9টা 9:30 লৈকে আসামিজ পঢ়ো 10টাৰ পৰা 11:30 লৈকে সোশ্যাল পঢ়ো 11:40 পৰা 12:30 লৈকে মই এটা লৈকে থাকো কিন্তু
ইলেক্টিভ পঢ়োঁ। ইলেক্টিভটো বেছিভাগ পঢ়া নাযায়, কিন্তু তেওঁ পঢ়োঁ অলপ চলপ, মানে বেছি সময় নাথাকোঁ, অলপ মোবাইল চোবাইল চাই লওঁ বঢ়িয়াকৈ। তাৰপিছত ইয়াত চাব টুমৰো নেভাৰ কাম বুলি লেখা আছে, অহাকালি কেতিয়াও ঘূৰি নাহে, সময়ৰ কাম সময়ত কৰিব লাগে আমি। চ' সেইকাৰণে মই এইটো মটিভেশ্যনৰ কাৰণে লিখি থৈ দিছোঁ। মই ডিম্পুদাক সুধিছোঁ, ডিম্পুদাই মোক এইটো আইডিয়া দিছে। চ' গাইজ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু বাকী মই বাহিৰৰ পৰিৱেশটো এতিয়া দেখুৱাই আছোঁ বলক। আৰু গাইজ সেইটোৱে আমাৰ বাহিৰৰ পৰিৱেশ চাব পাৰে আপোনালোকে। এইফালে চাওক, এইফালে বাহিৰৰ পৰিৱেশ মই ওপৰৰ পৰা দেখুৱাই চাওক আপোনালোকে। এইফালে চাওক, এইফালে এইটো বাহিৰৰ পৰিৱেশ, এইফালে স্কুল। বাকী কি কওঁ আপোনালোকক, সেইফালে ল'ৰা ছোৱালীবোৰ চাই আছে মানে কি কৰি আছোঁ কি কৰা নাই। চ' দেখিব পাৰিছে আপোনালোকে, ভাবিছে নেকি মোৰ GF আছে বুলি? নাই গাইজ, কি ক'ম। চ' আমাৰ GF নাই দিয়ক, আৰু মানে এনেকৈ চলিব লাগিব, মানে GF নহ'লে ভাল দিয়ক। মানে এইবিলাক লাগা চাটা মানে এইবিলাক কৰিব ইচ্ছা নাই। আৰু বাকী স্পেচিয়েল ভিডিঅ' আহি আছে, মানে মেট্ৰিক শেষ হোৱাৰ পিছত ৰেগুলাৰ ভিডিঅ' যাব আপোনালোকলৈ, মানে ৱেইট কৰিব আপোনালোকে, ৰেগুলাৰ ভিডিঅ' যাব, এদিনো ৰেষ্ট নিদিওঁ, ৰেগুলাৰ প্ৰমিছ কৰিছোঁ আপোনালোক। বাকী ভেলেণ্টাইন ডে সকলোকে মোৰ ফালৰ পৰা ভেলেণ্টাইন ডে। আৰু যোনে যোনে HSLC বা হাই ছেকেণ্ডেৰী দিব লৈছে তাৰ বাবে অল দ্য বেষ্ট, ভেৰি ভেৰি বেষ্ট। যিকোনো পৰীক্ষা নহওক আপোনালোকৰ কাৰণে অল দ্য বেষ্ট। চ' বাকী আজিলৈকে মানে আছিল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ক'লোৱে ভেলেণ্টাইন ডে স্পেচিয়েল ভিডিঅ' হৈছেতো, আৰু HSLC ফ্ৰেছ দুটাৰ মাজত। চ' জয় অসম গাইজ, বাই বাই।